দৰ্শক জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশনলৈ আপোনাক সকলোৱে স্বাগতম জনাইছোঁ। মই জুবিন জ্যোতি ডেকাই মোৰ ফেচবুক পেজৰ সকলো দৰ্শকক স্বাগতম জনাইছোঁ। কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিৱেশন মানে এক বুজাব নোৱাৰা আৱেগ আৰু আনন্দ, যি কথা ভাষাৰে বুজাব নোৱাৰি, মাথো অনুভৱহে কৰিব পাৰি। অকল সেয়াই নহয়, তাত গৈ ভকতৰ সেৱাত যদি ক্ষুদ্ৰ অনুৰ দৰে অকণমানো নিজকে নিয়োজিত কৰিব পাৰি, নিয়োজিত হোৱা সকলেহে সেই মহা আনন্দ অনুভৱ কৰিব পাৰে। সেই অনুভৱৰ কেইটামান মুহূৰ্ত হৈ যোৱা মূলৰ ৰঙীয়া অধিৱেশনত যোৱাৰ পৰা অহালৈকে কিছু স্থিৰ ছবি। কেন্দ্ৰীয় সেৱা বাহিনী এক আৱেগ। অধিৱেশনৰ 3টা দিন নিয়মীয়াকৈ প্ৰাৰ্থনা, নিয়মানুৱৰ্তিতা, পৰিষ্কাৰ পৰিচ্ছন্নতা, আচাৰ ব্যৱহাৰৰ লগতে অসমৰ সকলো ঠাইৰ সেৱক সেৱিকাৰ লগত একাকাৰভাৱে নিস্বাৰ্থভাৱে ভকত বৈষ্ণৱৰ সেৱা কৰা, এই সময়খিনি হয়তো যিসকল অন্তৰ্ভুক্ত হয় তেওঁলোকেহে বুজি পায়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ শৃংখলা হিচাপে পৰিগণিত। 10,000তকৈও অধিক সেৱক সেৱিকাই প্ৰত্যেক সময়তে নিজৰ ভাগৰ অনুভৱ নকৰাকৈ ভকতৰ সেৱাত ব্যস্ত হৈ থাকে। এয়া যেন অভিজ্ঞতা কেতিয়াও বুজাব নোৱাৰা সকলোতকৈ। গতিকে এইখিনি সকলোকে কৃপা কৰক, যাতে শ্ৰীমন্ত শংকৰদেৱ সংঘ মহান অনুষ্ঠান, এই ধৰণৰ অনুষ্ঠান ভাগ যাতে লক্ষ লক্ষ ভক্তৰ মাজেদি যাতে হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ, নাম লোৱা মনোভা নামৰ বিনে গতি না, হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায়। সুন্দৰ কল্পতৰু হৰি নম হাস হয় নামৰ মাত, নাম লোৱা মনোভা নামৰ বিনে গতি না, হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায়। হৰি নামে গতি, হৰি নামে হৰে বাবু গতি, নাম লোৱা মনোভা নামৰ বিনে গতি না, হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায়। Oh!
বলি ভৈল প্রবেশ জয় জয় নাম জয় জয় সনাতন গুরু শংকৰদেৱ কি নামে বান্ধিলা বেটি গুৰু শংকৰদেৱ কি নামে বান্ধিলা বেটি
কৃষ্ণ কথাই অমৃত করি স্বাদ শুনো খুত খুক পরি কৃপর গুৰু শংকৰ বাৰ্ষিক অধিৱেশনখনৰ আজি অন্তিম দিন আৰু আজি অন্তিম দিনত ভাগৱত যাত্ৰা হৈ আছে আৰু দৰং জিলা সেৱা বাহিনীৰ আমি সকলোৱে এতিয়া ঠিক ভইল এহেন প্রেম প্রকৃতি কহিলা তুমি আনখে ধর্ম দাদা আমার হল আৰু নাটক
Bagurumba, nasa lagi. Kulumbai, kulumbai. চিত্তটো শান্ত নাই কিবা দেখোন মহা উচ পিছ কৰি থকা দেখোন মহন্তৰ ইটো কোনো বিপৰীত জনজাতি जय हिंद। জয় জগৎগুরু শ্রীমন্ত শংকৰদেৱ সংঘ, জয় জগৎগুরু শ্রীমন্ত শংকৰদেৱ। অকৰা বিস্তাৰ তোমাৰ শৰণ শৰণ পকিলো আমি। मेरी माधुरी बाहरी रे नाम নামে গঙ্গার জল চরণে কমল মাহি নয়ন মাঝে গঙ্গার জল চরণে কমল মাহি নয়ন মাঝে নামে গঙ্গার জল
গংগাৰ জল কৰি দিছো বাইদেউ শিৱসাগৰ জিলাৰ পৰা অহা বিখ্যাত পুঠিমাৰী অঞ্চলত এক্সিডেণ্ট হ'ল আৰু তাত বেগসমূহ ৰৈ আছে সেইবাবে আমি 4জনমান কাৰ্যসূচীত 4-5 গৰাকীমান সেৱক সেৱিকা আহি আমাৰ লগত যোগাযোগ কৰিব লাগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিৱেশন মানে এক বুজাব নোৱাৰা আবেগ আৰু আনন্দ যি কথা ভাষাৰে বুজাব নোৱাৰি মাথো অনুভৱহে কৰিব পাৰি অকল সেয়াই নহয় তাত গৈ ভকতৰ সেৱাত যদি ক্ষুদ্ৰ অনুৰ দৰে অকণমানো নিজকে নিয়োজিত কৰিব পাৰি নিয়োজিত হোৱা সকলেহে সেই মহা আনন্দ অনুভৱ কৰিব পাৰে সেই অনুভৱৰ কেইটামান মুহূৰ্ত হৈ যোৱা মূলৰ ৰঙীয়া অধিৱেশনত যোৱাৰ পৰা অহালৈকে কিছু স্থিৰ ছবি কেন্দ্ৰীয় সেৱা বাহিনী এক আবেগ অধিৱেশনৰ 3টা দিন নিয়মীয়াকৈ প্ৰাৰ্থনা নিয়মানুৱৰ্তিতা পৰিষ্কাৰ পৰিচ্ছন্নতা আচাৰ ব্যৱহাৰৰ লগতে অসমৰ সকলো ঠাইৰ সেৱক সেৱিকাৰ লগতে একাকাৰভাৱে নিস্বাৰ্থভাৱে ভকত বৈষ্ণৱৰ সেৱা কৰা এই সময়খিনি হয়তো যিসকল অন্তৰ্ভুক্ত হয় তেওঁলোকেহে বুজি পায় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ শৃংখলা হিচাপে পৰিগণিত 10,000তকৈও অধিক সেৱক সেৱিকাই প্ৰত্যেক সময়তে নিজৰ ভাগৰ অনুভৱ নকৰাকৈ ভকতৰ সেৱাত ব্যস্ত হৈ থাকে এয়া যেন অভিজ্ঞতা কেতিয়াও বুজাব নোৱাৰা সকলো হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কভেদি বহে ব্ৰহ্মাণ্ড কভেদি গোবিন্দৰ প্ৰেম অমৃতৰ